কলা কৌশলী অভিনয় কৰিব অসমৰ জনপ্ৰিয় এগৰাকী অভিনেত্ৰীয়ে এই ৰাসখনত অংশগ্ৰহণ কৰিব লগতে থাকিব বেহাৰবাৰী আউটপোষ্টৰ বহুকেইজন অভিনেতা আৰু আমি দেখুৱাম কোন অভিনেতা আৰু কোনগৰাকীৰ কথা কোৱা হৈছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী আমি সেইখিনি আপোনালোকক দেখুৱাম পোনপ্ৰথমবাৰৰ বাবে আমি পৰিৱেশটো দেখুৱাই দিব বিচাৰিছোঁ এয়া হৈছে কহালি গাঁৱৰ পৰিৱেশ কহালি গাঁৱত ৰাস আছে ৰাসৰ কাৰণে আহিলোঁ আৰু আপোনালোককো দেখুৱাম ৰাসৰ পৰিৱেশ কোনে কোনে নাচে এই ভিডিঅ'টো চাই থাকক ইয়াতে লৈ লোৱা ইয়াতে বস্তু এটাও নাই
আজিকালি মতে মই বনাই নিদিলে বা আপুনি খাব নোৱাৰে নেকি? খাব নোৱাৰে নেকি? মই একলাই কেনেকে বনাম? বাচ্চা দুটা কি খাব? বাচ্চা দুটা কি খাব? বাচ্চা দুটাক মই অকলে জন্ম দিয়া নাছিলো না, আপুনিও লগত খাব আছিল ন। আৰে মই গাখীৰৰ কামত দিছো, খেতি কৰিছো, এই মাহা আমি ঘৰত দিছো, তই কেৱল ভাতহে বনাব লাগে। তই ইয়াতে কি মোৰ ঘৰত নাচি আছা? আপুনি যিমান নকলেও মই নাযাওঁ, যাই মই নাচিম। এনেকে নাচবি? মই নাচিম। তই নাযা? পুরা না যা? তো কোনে রক্ষা করবো? রক্ষা করে বহুত মানুষ আছে তো রক্ষা করা।
মোক লোকের কারণে যত আপনার মোট পয়সা আপনার কটা আমার ভাত বনাই কটা ভাত বনালে আগে থেকে মতো আপনার ভাত বনাই নিয়ে দিলে আপনি নিজে বাড়ি খাবার নোয়ারি করে কি এই বাচ্চা দুটা কি খাই থাকবো ইতিয়া বাচ্চা দুটা কি খা ফেকলিয়ে কি খাবো বাচ্চা দুটা খাবো একেবারে রবাই করা হয় যাবে কৃষ্ণর বাহির শুনি একদম রবাই নরে তই না মই কৃষ্ণৰ বাহিৰটো শুনাৰ লগে লগে কিবা ভোকলে ধাপা দিবি কৰিব লাগে তোৰ তাই মানে আৰু এটা বিয়া কৰবি নাকি মোক এৰি থৈ যায় না না আপোনাতকৈ মই কৃষ্ণক বেছি ভাল পাওঁ তেওঁ যদি মোক নিম বুলি কয় মই যাব পাৰোঁ তই গৰুৰ পূজাৰী দিয়ে কিয় ইমান চেলকি নি তই কিয় মিছা কথা কৈছা মই মিছা কথা নোৱাৰিব পুঠি মাছৰ ওপৰত খাই গৈছে কাৰ মাজত শপত খাইছা পুঠি মাছৰ ওপৰত খাই গৈছে পুঠি মাছৰ শপত থাকে নেকি থাকে না ছাৰ থাকে দাদা থাকে পুঠি মাছৰ শপত থাকে নাথাকে আপুনি ঘৰলৈকে যাম আজি ভাতকেইটা আপুনি বনাই খাব পাৰিব যামচোন মই একদম নৰো মোৰ বিৰাট ভাগৰ লাগছি একদম খালী পেট আছো মই বাচ্চা দুটাই একো খোৱা নাই কান্দি আছে তই যাবাই লাগব তই নাযা যদি মই মাৰি হলেও লৈ যা তই নাযা মোৰ লগৰবিলাকে নাচে যায় সেইবিলাক নাচে তেনেকে নাচি আছে এতিয়া তই মই নাচাওঁ অকলমণি তোমাক মঞ্চৰে মতা হৈছে